সারপ্রাইজ মা, তোমালৈ গিফট আনিছো, কেনেকুৱা লাগিছে কোৱা না। কি আনিছা? বৰ ধুনীয়া। বাইদেউ চিলিণ্ডাৰ আনিছিলো। তুমি আহিলা, যোৱাচোন তাতে চিলিণ্ডাৰটো ফিটিং কৰি দিয়া। পাকঘৰত হ'ব বাইদেউ। এক মিনিটত আহি আছো মই মা। বাইদেউ ভাইটি, গেছৰ টকাটো মই মোবাইলতে দিলো, এক্সট্ৰা টকাটো লোৱাচোন। এই বাইদেউ লোৱাচোন লোৱা। ঠিক আছে বাইদেউ, কিবা কাম থাকিলে জনাব, আহিছো। চাওঁ এক মিনিট। কওকচোন বাইদেউ, চিলিণ্ডাৰত কিবা অসুবিধা হৈছে নেকি? চিলিণ্ডাৰ নহয়, তোমাৰ মনৰহে অসুবিধা হৈছে। মানে বাইদেউ মই ঠিক বুজা নাই। বক্সত থকা এই সোণৰ চেণ্ডেল কলে গ'ল হা? বাইদেউ ক'ত গ'ল মানে মই দেখা নাই বাইদেউ। চালে চুৰ মিছলীয়া ফাঁকি কথা কব আহিছ। ইয়াত থকা সোণৰ চেণ্ডেল নিজে নিজে দৌৰি যাব নেকি? সঁচা কৈছো বাইদেউ, মই এই বিষয়ে একো গম নাপাওঁ। ভিক্ষাৰী চালা, এক্সট্ৰা 200 টকাৰে তহঁতৰ মন নভৰে, একেলগে ধনী হোৱাৰ মন। মই মা দেউতাৰ শপত খাইছো বাইদেউ। তহঁত দুখীয়া মানুহখিনি এনেকুৱাই, কিবা এটা বাহানা বনাই ধনী ঘৰবোৰত চুৰ কৰিব আহি যাওঁ আৰু। লাষ্ট বাৰৰ বাবে কৈছো, ভালে ভালে চেণ্ডেল ঘূৰাই দিবি নে পুলিচক ইনফৰমেশ্যন কৰিম? মই লোৱাই নাই যেতিয়া বাইদেউ, চেণ্ডেল কেনেকে ঘূৰাম? পিতনাক খালেহে তহঁত ঠিক হবি। কি হৈছে তহঁতৰ? কিহৰ হুলস্থুল? ল'ৰাটোক কিয় মাৰিছ? বুজিছা মা, ইহঁতবোৰক একদম বিশ্বাস কৰিব নোৱাৰি। সি চেণ্ডেল ইয়াৰ পৰা মাৰি দিলে নহয়, তাৰপিছত আকৌ সি উলিয়াই নেকি? কি? তিনিআলিত যেতিয়া ৰাইজৰ কীৰ্তন খাবি, তেতিয়া নিজে নিজে চেইন ওলাব, বুজিছ? তহঁত তাৰেই যোগ্য। বল, এইডাল চেইন মই আইনাৰ ওচৰত পিন্ধি চাবলৈ গৈছিলো। তোৰ ইমানো ধৈৰ্য নাইনে ল'ৰাটোক বদনাম দিবলৈ? নাপায়, চি নকৰিবি, তেনেকুৱা কাম কেতিয়াও নকৰিবি। হে ভগৱান, ভাইটি মাফ কৰি দিবা, মোৰ বুজাত ভুল হ'ল। মোৰ জানো আপোনালোকক ক্ষমা কৰাৰ যোগ্যতা আছে? কাৰণ আমি দুখীয়া, আৰু আপোনালোকৰ মতেতো দুখীয়া মানুহ চোৰ আৰু মিছলীয়া হয়, নহয় জানো? মই যদি চোৰেই হলো হয়, আজি কষ্টৰে ঘৰে ঘৰে চিলিণ্ডাৰ ফিটিং কৰি নাথাকিলো হয়। প্লিজ আদাৰৱাইজ নল'বাচোন। টকা কেইটামান আছে ৰাখাচোন, তুমি মোক ভুল নুবুজিবা। হ'ব, নালাগে বাইদেউ, আপোনাৰ এই এক্সট্ৰা 200 টকাটো ৰাখক। ময়ো পুলিচৰ ওচৰত গৈ এই অপমানৰ কমপ্লেইন কৰিব পাৰিলো হয়, কিন্তু দুখীয়া মানুহক তাতো বিশ্বাস নকৰিব। শেষত আপোনাক এটা কথাই ক'ব বিচাৰোঁ, কাৰোবাক মিছা অপবাদত মনত আঘাত দিয়াৰ আগত 10 বাৰ ভাবিব, কাৰণ আত্মসন্মান সকলোৰে থাকে। আমি ধনৰ দুখীয়া হ'ব পাৰোঁ বাইদেউ, কিন্তু মনৰ দুখীয়া নহয়।